Hello guys, welcome to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে কুশলে থাকক মই তাৰে কামনা কৰিছো আজি মই আপোনালোকলে আকৌ এটা সুন্দৰ ষ্টৰী লৈ আহিছো যিটো আপোনালোকে শুনি পেলাই ভাল পাব যি সকলে মোৰ ষ্টৰী বা মোৰ ভিডিও বিলাক চাই ভাল পায় আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু যি সকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি মই যেটো ষ্টৰী আপোনালোকক কবলৈ ওলাইছো ষ্টৰীটো বহুত সিম্পল হয় কিন্তু হে ষ্টৰীটোৰ মেছেজটো বহুত পাৱাৰফুল হয় প্ৰাচীন কালত এখন গাঁও আছিল আৰু সেই গাঁওখনত প্ৰতি বছৰে পূৰ্ণিমাৰ নিশা এটা ভয়ানক ৰাক্ষস আহি গাঁওখনৰ মেইন মানে যিখন গেট আছে তাৰ বাহিৰত থিয় হয় আৰু গাঁওবাসীক কয় যে এইখন গাঁৱৰ যিজনে সকলোতকৈ বলৱান যুৱক তেওঁ মোৰ ওচৰলৈ পঠিয়াই দিয়া যুদ্ধ কৰিবলৈ আৰু নহলে মই এই গোটেই গাঁওখন ধ্বংস কৰি পেলাম তেতিয়া গাঁওবাসীয়ে বহুত ভয় আৰু আতংকৰ মাজত থাকিব লগা হৈছিল কাৰণ প্ৰতি বছৰে সেই গাঁওখনৰ এজন বলৱান যুৱকৰ বলিদান হৈছিল কাৰণ যেতিয়া সেই ভয়ানক ৰাক্ষসটোৰ লগত যুদ্ধ কৰিবলৈ যায় কোনো এজন যুৱকে যুদ্ধত জয়ী হৈ আহিব নোৱাৰিছিল সকলোৱে বলিদানে দিব লগা হৈছিল ঠিক সেইদৰে আকৌ এবাৰ পূৰ্ণিমা ৰাতি গোটেই গাঁৱৰ লোকসকলে লগ লাগি কথোপকথন কৰি আছে যে এইবাৰ বা গাঁৱৰ কোনজন যুৱকৰ বলিদান হয় ঠিক সেইদৰে যেতিয়া গোট খাই কথা পাতি আছিলে তেনেকুৱাতে তেওঁলোকে দেখা পালে যে এজন মানে ঘোঁৰা চালকে ঘোঁৰা চলাই আহি তেওঁলোকৰ সন্মুখত ৰলহি আৰু ঘোঁৰা চালকজনে গাঁওবাসীক সুধিলে যে কিয় তেওঁলোকে এইদৰে মানে গোট খাইছে তেতিয়া গাঁওবাসীয়ে গোটেই কথাখিনি ঘোঁৰা চালকজনক বিৱৰি ক'লে তেতিয়া ঘোঁৰা চালকজনে তেওঁলোকক সুধিলে যে আপোনালোকে যদি আদেশ দিয়ে মই সেই ৰাক্ষসটোৰ লগত যুদ্ধ কৰি চাব পাৰিম নেকি কাৰণ গাঁওবাসীয়ে মানে অলৰেডি সেই ৰাক্ষসটোৰ আগত নিজকে সকলোৱে আত্মসমৰ্পণ কৰিয়ে পেলাইছিলে তেতিয়া গাঁৱৰ ৰাইজে তেওঁক আদেশ দিলে মানে যুদ্ধ কৰিবলৈ আৰু ভাবিলে যে এতিয়া এইবাৰ অন্তত আমাৰ গাঁৱৰ এজন যুৱক বলিদানৰ পৰা বাচি যাব আৰু ঠিক কথামতেই কাম ৰাক্ষসটো আহি গাঁৱৰ মেইন যিখন মানে গেট তাৰ বাহিৰত থিয় হ'ল আৰু তেতিয়া ঘোঁৰা চালকজনে যুদ্ধ কৰিবলৈ ঘোঁৰাটো লৈ ৰাক্ষসটোৰ ফালে আগুৱাই গৈ থাকিলে আৰু দেখা পালে এটা কথা মানে দেখি আচৰিত হ'ল যে সেই ৰাক্ষসটোৰ উচ্চতা দেখোন 20 ফুট মান হ'ব তেনেকে দেখিলে আৰু যিমানেই ৰাক্ষসটোৰ ফালে আগুৱাই ঘোঁৰা চালকজন গৈ আছে সিমানেই ৰাক্ষসটোৰ উচ্চতা কমি কমি আহি আছে আৰু যে আধা বাট গ'ল তেতিয়া দেখিছে সেই 20 ফুটটো কমি কমি প্ৰায় 10 ফুট মান হৈছে আৰু আগুৱাই আগুৱাই গৈ একেবাৰে যেতিয়া ৰাক্ষসটোৰ সন্মুখত থিয় হ'ল তেতিয়া তেওঁৰ মনতে হাঁহিহে উঠিলে তেওঁ দেখা পালে যে এটা টিলাত উঠি এটা বাওনাই হাত বাউলি দি যুদ্ধ কৰিবলৈ মাতি আছে তেতিয়া ঘোঁৰা চালকজনে নিজৰ তৰোৱালখন উলিয়াই লৈ বাওনাটোৰ মূৰটো একে ঘাপে কাটি পেলালে এতিয়া সেই বাওনাটোৰ নাম কি জানেনে আপোনালোকে সেইটো সকলোৱে জানে বাওনাটোৰ নাম হ'ল ভয় ডেট ইজ কল্ড ফিয়াৰ ঠিক সেইদৰে আমাৰো যেতিয়া কিছুমান সমস্যা আহে আমি দূৰৰ পৰা কেতিয়াও ভয় খাব নালাগে সেই সমস্যাটোৰ আমি ফেস কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ কেতিয়াবা চাবচোন বহুত সৰু সৰু কিছুমান সমস্যা দূৰৰ পৰা বহুত ডাঙৰ যেন লাগে গতিকে আমিতো কেতিয়াও হাৰ মানিলে নহব সেই সমস্যাটো আমি ফেস কৰিবই লাগিব আৰু আমি সলভ কৰিবলৈ ট্ৰাই কৰিবই লাগিব অৱশ্যে মই কোৱা নাই যে সকলো সমস্যাৰে সমাধান আছে বুলি কিন্তু যিমান পাৰি সমস্যাবিলাক আমি ফেস কৰিবলৈ আমি সকলোৱে ট্ৰাই কৰিব লাগে এতিয়া চাওকচোন সেই ভয়ানক ৰাক্ষসটোৰ ক্ষেত্ৰতে দূৰৰ পৰা কিমান ভয়ানক যেন লাগিছিল ৰাক্ষসটো আৰু ডাঙৰ ৰাক্ষস যেন লাগিছিল কিন্তু সেই যুঁজাৰুজন ওচৰ পাই পেলাইতো দেখিলে হেতুটো তেনেই সাধাৰণ এটা সৰু বাওনাহে মাত্ৰ সেই কাৰণে কৈছো সকলোৱে আপোনালোকে সমস্যাবিলাকৰ ক্ষেত্ৰত নিজৰ জীৱনত অহা সমস্যাবিলাকৰ ক্ষেত্ৰত কেতিয়াও ভয় নাখাব সাহসেৰে আগবাঢ়ি যাওক ঠিকে আছে তেতিয়াহলে আজি আপোনালোকে মোৰ ভিডিওটো কেনেকুৱা পালে জনাব আজিলৈ বাই